অলপ সময় ৰৈ দিছো আপোনালোকে অনুৰোধ কৰিম যাতে আমাৰ ফেচবুক লাইভটো শ্বেয়াৰ কৰে নমস্কাৰ হেল্ল' হাই এভৰিৱান মোৰ নাম আজহাৰ আপোনালোক সকলোকে আজিৰ আমাৰ ৰিভাৰবা কেৰিয়াৰৰ ফেচবুক লাইভ ছেছনলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদৰ মাৰ্কেটিঙৰ প্ৰফেচৰ সৌৰভ বৰা তেখেতৰ বিষয়ে অলপ চমুকৈ মই বিৱৰণ দিছো তেখেতে মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছিলে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা তেখেতে মাষ্টাৰ্ছ কৰিছিলে ইনষ্টিটিউট ফৰ টেকনলজি এণ্ড মেনেজমেণ্ট নেভি মুম্বাই তেখেতে PhD কৰিছিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বেংগলোৰৰ পৰা প্ৰফেচৰ বৰা আপোনাক আমাৰ ৰিভাৰবা কেৰিয়াৰৰ লাইভ ছেছনলৈ স্বাগতম জনাইছো আজি আমি এই লাইভ ছেছন টপিক মেনেজমেণ্ট এজ এ কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে এটা ডিছক্লেমাৰ দি ল'ব খুজিছো আমি আজি যিখিনি আমি ডিছকাছ কৰিম এইখিনি আমাৰ ব্যক্তিগত মতামত আৰু ছাজেষ্টিভ হয় আপোনালোকে আমি দিয়া ইনফৰমেশ্যনসমূহ ভেৰিফাই কৰি ল'ব আপোনালোকে নিজৰ কেৰিয়াৰ ডিচিশ্যন লোৱাৰ আগতে এতিয়া আহো আজি আমাৰ যিটো টপিক ডিছকাছৰ সেইটো হৈছে মেনেজমেণ্ট এজ এ কেৰিয়াৰ এইটো টপিকৰ লৈ যোৱাৰ আগতে মই প্ৰফেচৰ বৰাক তেখেতৰ এডুকেশ্যনেল আৰু প্ৰফেচনেল জাৰ্নিৰ বিষয়ে আমাৰ ভিউৱাৰ্ছক যদি জনাই আমি অতিকে সুখী হ'ম তেখেতে কেনেকৈ ক'ত স্কুল পঢ়িছিলে তেখেতৰ এডুকেশ্যনেল কেৰিয়াৰ আৰু প্ৰফেচনেল এক্সপিৰিয়েঞ্চ কেনেকৈ তেখেতৰ ঘৰ তিনিচুকীয়া হয় তেখেতে কেনেকৈ তিনিচুকীয়াৰ পৰা এতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদত আহি পাইছে গোটেইখিনি জাৰ্নি আৰু জাৰ্নিত কিবা ষ্ট্ৰাগল কেনেকৈ ডিল কৰিছিলে সেইখিনি যদি অলপ আমাৰ ভিউৱাৰ্ছক কয় তেতিয়া মই ভাবো আমাৰ ভিউৱাৰ্ছ নিশ্চয় উপকৃত হ'ব প্ৰফেচৰ বৰা থেংক ইউ আজহাৰ মই প্ৰথম ক্লাছ 10 লৈকেতো তিনিচুকীয়াতে থকা সমাজজ্যোতি বিদ্যালয়ত মই পঢ়িছিলোঁ প্ৰথমতে সমাজজ্যোতি বিদ্যালয় ভাল স্কুল হয় অসমীয়া মিডিয়াম স্কুল আছিলে মই সৰুৰে পৰা অসমীয়া মিডিয়ামত পঢ়া মই কেতিয়াও ইংৰাজী মিডিয়ামত পঢ়া নাই গতিকে সমাজজ্যোতি বিদ্যালয়ত পঢ়িছিলোঁ আৰু তাৰ পৰা 10 পাছ কৰাৰ পিছত মই শ্ৰীমন্ত শংকৰ একাডেমী যি গুৱাহাটীত আছে তাত মই আহি পিনে ছায়েন্স পঢ়িলোঁ আৰু তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এণ্ড দেন তাৰপিছতে মই ITM বিজনেছ স্কুল আৰু পিছত IIM বেংগলোৰ জাৰ্নিটো এনেকুৱা আছিলে যে লাইক বহুত ল'ৰা ছোৱালী যেনেকুৱা হয় ক্লাছ 10 পাছ কৰাৰ পিছত তুমি যদি পঢ়া শুনাত অলপ ভাল পোৱা তেনেহ'লে জেনেৰেলি কি হয় তুমি ছায়েন্স জেনেৰেলি মেজৰ প্ৰেফাৰ্ড হৈ যায় কাৰণ ঘৰত সকলোৱে কয় যে ছায়েন্স পঢ়িব লাগে তো সকলোৱে ছায়েন্স পঢ়িবৰ কাৰণে কোৱাৰ কাৰণে ময়ো ছায়েন্স পঢ়িলোঁ ছায়েন্স পঢ়িব গ'লোঁ ছায়েন্স পঢ়িলোঁ ছায়েন্সত প্ৰথমতে ছায়েন্সত আচলতে মই সঁচা কথা ক'লেও মই ছায়েন্সত ইমান ভাল নাছিলোঁ মানে মেথছত মই ভাল আছিলোঁ কিন্তু ফিজিক্স মই কেতিয়াও বহুত বেছি ভালকৈ এনজয় কৰা নাছিলোঁ কিন্তু মেথছ মোৰ বিৰাট ভাল লাগিছিলে আৰু কেমেষ্ট্ৰিও মই ঠিক ঠাকে আছিলোঁ গতিকে সেইখিনি কৰিলোঁ তাৰপিছত এজ ইউজুৱেল চবে কম্পিটিটিভ এক্সাম দিয়ে গতিকে ময়ো এটা কম্পিটিটিভ এক্সাম দিলোঁ আৰু ইঞ্জিনিয়াৰিং পাই গ'লোঁ গতিকে পোৱাৰ পিছত চবেই ইঞ্জিনিয়াৰিং পঢ়ে তো ময়ো পঢ়িলোঁ ইঞ্জিনিয়াৰিং পঢ়াৰ সময়ত আচলতে থাৰ্ড ইয়েৰ ফ'ৰ্থ ইয়েৰ মাজত কিছুমান ৰিয়েলাইজেশ্যন আহিব আৰম্ভ কৰিলে এটা বহুত ডাঙৰ ৰিয়েলাইজেশ্যন এইটো আছিলে যে হয়তো মই ইঞ্জিনিয়াৰিঙৰ কাৰণে চুইটেবল নহয় নেকি
এই প্ৰশ্নটো মানে খুব লাহে লাহে প্ৰথম এইটো আচলতে 11-12 মই গম পাইছিলো যেতিয়া মই চায়েন্স পঢ়ি আছিলো তেতিয়া মই গম পাইছিলো যে হয়তো মই চায়েন্সৰ কাৰণে বৰ বিশেষ এটা মানে ভাল নহয় চাগে বস্তুখিনি যিখিনি বস্তু চায়েন্সৰ কাৰণে লাগে মোৰ থিংকিং প্ৰচেছটো অলপ বেলেগ ধৰণৰ তো মই বেলেগ আৰ্টছ বা কমাৰ্চত আৰ্টছত জেনেৰেলি আৰ্টছত মই অলপ বেছি ভাল কৰিম এনেকুৱা ধৰণৰ মোৰ চিন্তাধাৰণা তথাপিও চায়েন্স কৰিলো ইঞ্জিনিয়াৰিং কৰিলো থাৰ্ড ইয়েৰ পাওঁতে এইটো বস্তু অলমষ্ট ক্লিয়াৰ হৈ গৈছিলে যে মানে মই হয়তো বহুত বেছি দিনলৈকে ইঞ্জিনিয়াৰিং এজ এ প্ৰফেশ্যন কেৰি কৰিব নোৱাৰিম হয়তো মই মোটামুটি চাকৰি এটা পাই যাম আৰু তেনেকুৱাই হ'ল মই অট'মোবাইল কোম্পানীৰ চাকৰি পালো ভাল ফেমাছ অট'মোবাইল কোম্পানী চাকৰি পালো মই পুনেত চাকৰি কৰিলো চাকৰি ঠিক ঠাক আছিলে কোনো অসুবিধা নাই তেওঁ কোম্পানীটো বহুতখিনি দিছিলে দৰমহা পাতিও ঠিকে আছিলে থাকিবৰ কাৰণেও দিছিলে গতিকে অসুবিধা একো নাছিল কিন্তু এই বস্তুটো নিজৰ ভিতৰত এটা মানে সদায় এটা সাফোকেশ্যন থাকে যে মই নিজৰ কামটো হয়তো ভালকে কৰা নাই কাৰণ মানে হয়তো মই বুজিয়ে পোৱা নাই যে কি বস্তু ভাল কি বস্তু বেয়া মোৰ কাৰণে গতিকে সেই ষ্ট্ৰাগলটো এটা আৰম্ভ হ'ল তাৰপিছত মই এদিন হঠাৎ চাকৰি এৰি দিলোঁ এৰি দি পিনে মই ভাবিলোঁ যে কি কৰিম মোৰ ওচৰত তেনেকুৱা ধৰণৰ যেনেকে আমাৰ টিপিকেল অসমীয়া ল'ৰা ছোৱালী হৈ যায় মই বহুত কনফিউজ মই কি কৰিম কোনোবাই কয় যে হেৰি IAS পৰীক্ষা দিয়াটো ভাল ঠিক আছে সেইটো হয় কোনোবাই কয় IAS দিব নালাগে কোনোবাই বেলেগ কৰিব লাগে কিবা তো এই যিটো কনফিউজন ন কোনোবাই PSC পৰীক্ষা দি বেংকত চাকৰি কৰিব লাগে সেইটো ভাল মই এই কনফিউজনটো মই বুজি পোৱা যে মই কৰিব কি লাগে তেতিয়া মই ভাবিলোঁ যে এটা কাম কৰা যাওক এনে চোৱা যাওকচোন কি কি বস্তু আছে তো মই নিজে চাব আৰম্ভ কৰিলোঁ চাই থাকোঁতে হঠাৎ মাৰ্কেটিঙৰ কিতাপ এখন মাৰ্কেটিং মেনেজমেণ্ট বুলি কয় ফিলিপ কটলাৰে লিখা এখন কিতাপখন মই হাতত পৰিলোঁ গতিকে কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ পঢ়োঁতে মই এনেকুৱা লাগিলে যে হয়তো মানে মাৰ্কেটিং এনেকুৱা এটা বস্তু যিটো মই কৰিব পাৰোঁ গতিকে তাৰপিছত মই মাৰ্কেটিঙৰ বিষয়ে আৰু পঢ়িব আৰম্ভ কৰিলোঁ আৰু আল্টিমেটলি গৈ পিনে মই তাৰপিছতে ITM বিজনেছ স্কুলত পালোঁ সেইটো বহুত টান কাম আছিলে কাৰণ ITM বিজনেছ স্কুলত পোৱাৰ আগতে যেনেকে তুমি যদি গম পোৱা প্ৰথমতে তুমি এটা এক্সাম দিব লাগে জেনেৰেলি কমন এন্ট্ৰেন্স এক্সাম হয় কমন এন্ট্ৰেন্স টেষ্ট বুলি কয় MBA কাৰণে আৰু কমন এন্ট্ৰেন্স টেষ্ট ক্লিয়াৰ কৰাৰ পিছত তুমি গ্ৰুপ ডিছকাশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউত এপিয়াৰ হ'ব তো মোৰ প্ৰব্লেমটো যিটো আছিলে যদিও মই মাৰ্কেটিং বিৰাট ভাল পাইছিলোঁ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো আছিলে যে মোৰ ইংৰাজী বৰ বিশেষ ভাল নাছিল কাৰণ মই গোটেই জীৱন অসমীয়া মিডিয়ামতে পঢ়া গতিকে মই ইংৰাজী হয়তো অলপ ইগনৰো কৰিছিলোঁ নিজৰো ভুল আছে মই মিডিয়ামটো দুখ নিদিওঁ বহুত ক্ষেত্ৰত মোৰ নিজৰো ভুল আছিলে কাৰণ ময়ো খুব বেছি মানে ধ্যান দিয়া নাছিলোঁ গতিকে সেইটো কাৰণে কি হ'ল মই যেতিয়াই GDPIত যাওঁ তেতিয়া মানুহবোৰে ভাবে যে মই হয়তো কৰিব পাৰিম কিন্তু কোনো মানুহে মোক হেৰি অফাৰ নকৰে মানে মাৰ্কেটিং অফাৰ নকৰে কোনো কলেজ আজিকালি তুমি ফাইনেন্সত MBA কৰা আৰু মোৰ ফাইনেন্স কৰাৰ কোনো ইচ্ছা নাই কাৰণ মই তেতিয়ালৈকে গম পাই গলো যে যদি কিবা এটা বস্তু মই এনেকুৱা কৰোঁ জীৱনত যিটো মই ভাল নাপাওঁ মই কেতিয়াও ভালকে কৰিব নোৱাৰিম এইটো কাৰণ মই এইটো হয়তো কেতিয়াও এটা পাৰ্চনেলিটি কেৰেক্টাৰিষ্টিকো হ'ব পাৰে এইটো বস্তু মই ভাল নাপালে বস্তুটো কাৰণ আল্টিমেটলি জীৱনটো ইমান দীঘল জীৱন ৰাইট সদায় তুমি চাকৰি কৰি আছা গতিকে তুমি ভাল নোপোৱা কাম এটা কৰি কিয় দুখত থাকিব সেইটো মোৰ মনত আছিলে তথাপিও বহুত কষ্ট কৰি আৰু ITM বিজনেছ স্কুলৰ তেতিয়া সেইটো VV চক্লেছাৰ তেখেত তেতিয়া ডাইৰেক্টৰ আছিলে তেখেত লাকি এনাফ তেখেতে মোক এটা অফাৰ দি দিলে যে তুমি কৰা MBA কৰা আৰু ITM বিজনেছ স্কুল আচলতে মোৰ 27 নম্বৰ ইণ্টাৰভিউ আছিল তাৰ আগত 26খন কলেজৰ পৰা মই ৰিজেক্ট হৈছোঁ ঠিক আছে সদায় মই যাওঁ ৰাতিপুৱা উঠি ইণ্টাৰভিউ দিবলৈ সদায় ৰিজেক্ট হয় সদায় ঘূৰি আহোঁ গধূলি আৰু কেতিয়াবা অফাৰ পাওঁ কিন্তু ফাইনেন্সত মোৰ কৰিব মন নাই ইকুৱেল টু ৰিজেকশ্যনে গতিকে তুমি সদায় তেনেকে চলি আছে তেনেকে তুমি কমচে কম 3-4 মাহ গৈছে ঠিক আছে সদায় ৰাতিপুৱা উঠি যোৱা আৰু ৰিজেক্ট হৈ ঘূৰি অহা তাৰপিছতে সেইটো বস্তু চলিলে কিন্তু লাকিলি তেখেতে পটেনচিয়েল দেখা পালে তেখেতে দিলে আৰু তেওঁ দিয়াৰ পিছত হয়তো তাৰপিছততো আৰু মানে গোটেই বস্তুটো স্মুথ লাইন হৈ গ'ল ষ্ট্ৰীম লাইন হৈ গ'ল কিন্তু এইটো বহুত টান সময় আছিলে কিন্তু এটা বস্তু মই সদায় ভাবো আৰু যিটো হয়তো মোৰ লাইফত এইটো বস্তু সদায় হেল্প কৰিলে যে মই সদায় ভাবি আছিলো যে মানে মই সদায় এনেকুৱা এটা কাম কৰিম নিজৰ লাইফত যিটো বস্তু মই ভাল পাওঁ মই কেতিয়াও মানে এইটো মোৰ এটা বহুত ডাঙৰ ভুল ডিচিশ্যন আছিলে মই ইঞ্জিনিয়াৰিং কৰাত এতিয়া মই যদি ভাবো যে মই কি এটা ভুল কৰিলো নিজৰ কেৰিয়াৰত যিটো হয়তো মই শুদ্ধ কৰিব বিচাৰো মইতো ইঞ্জিনিয়াৰিং কৰিব নালাগিছিল মই ক্লাছ 12ৰ পিছত মই এৰি পিনে হয়তো আৰ্টছ পঢ়িব লাগিছিলে এনেকে পলিটিকেল চায়েন্স পঢ়িব লাগিছিলে মই এতিয়া ভাবো যে হিষ্ট্ৰী হয়তো মই বহুত ভাল কৰিলো সেইটো কৰিব লাগিছিলে বাট বাইগন ইজ বাইগন গতিকে এইটো কথা ভাবি লাভ নাই কিন্তু ঘটনাটো হৈছে যে এইটো এটা ডাঙৰ মিষ্টেক আছে আৰু মিষ্টেকটো এইটো কাৰণে হয় যে তুমি যেতিয়া পঢ়া শুনাত খুব ভাল হোৱা তেনেহ'লে কি হয় ঘৰৰ ওচৰৰ পাজৰৰ মানুহ তোমাৰ নিজৰ মানুহ প্লাছ তুমি নিজে এটা অলপ হেৰি কৰিব আৰম্ভ কৰা ৰাইট নিজৰ ওপৰত নিজে প্ৰেছাৰ ক্ৰিয়েট কৰি দিয়া সেই প্ৰেছাৰটো হয়তো ছ'চাইটিয়ে ক্ৰিয়েট কৰা নাই তুমি নিজৰ ওপৰত ক্ৰিয়েট কৰা যে মই চায়েন্স পঢ়িব পাৰিম
আৰু সেই ভুল ধাৰণাটো তুমি সদায় এটা ফিল কৰি থাকিব বিচাৰা গতিকে এইখিনি মানে মোটামুটি অলপ প্ৰব্লেম আছিলে ফাইণ্ডিং দ্য ৰাইট ট্ৰেক কি মই কৰিব বিচাৰোঁ আৰু হয়তো ইঞ্জিনিয়াৰিং হয়তো কৰিব নালাগিছিলে কিন্তু সেইকেইটা যদি মিষ্টেক নকৰা হ'লে মই 10 বছৰ আজি আগত থাকিলোঁ মোৰ মাজতে 5-6 বছৰ 10 বছৰ এটলিষ্ট লোকচান হ'ল কাৰণ মানে মই এই বস্তুবোৰ ট্ৰাই কৰি থাকোঁ কিন্তু আমি যেতিয়া ডাঙৰ হৈছিলোঁ তেতিয়া মই এতিয়া গম পাওঁ তেতিয়া ইণ্টাৰনেট ইমান নাছিলে গতিকে গম পোৱা যে কি বস্তু কৰিব লাগে কি বস্তু কৰিব লাগে বহুত টান আছে গতিকে সেইখিনি মোৰ লাইফৰ কথা আপোনাৰ PhD টো কেনেকুৱা চেলেঞ্জিং আছিলে আৰু PhD ৰ পিছত জব এটা পোৱাটো কেনেকুৱা চেলেঞ্জিং আছিলে PhD আচলতে বহুত চেলেঞ্জিং হয় PhD সদায়কৈ ডাঙৰ PhD আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈছে যে PhD এইটো মাৰ্কেটিং বুলিয়ে নহয় যিকোনো PhD কৰিলে সবচে ডাঙৰ প্ৰব্লেমটো যিটো মানে মানুহে এনকাউণ্টাৰ কৰে এইটো হৈছে যে আমি কোনটো কুৱেশ্যনৰ ওপৰত ৰিচাৰ্চ কৰিম আৰু যদি এটা ডিচাইড হৈও যায় কোনটো কুৱেশ্যনৰ ওপৰত ৰিচাৰ্চ কৰিম তাৰ পিছৰ বস্তুটো এটা বস্তু যিটো মানুহে গম নাপায় আৰু হয়তো আমিও গম পোৱা নাছিলোঁ যে ৰিচাৰ্চটো কৰিবৰ কাৰণে কি বস্তু লাগিব ডেটা ক'ৰ পৰা পোৱা যাব ৰাইট গতিকে বহুত বেছি আনচাৰ্টেইন PhD মানে আনচাৰ্টেইনটি হয়তো পৃথিৱীত ক'তোৱে নাই কিন্তু PhD এটা বস্তু ভাল আছিলে যদিও আনচাৰ্টেইনটি আছিলে যদিও লাইফটো বহুত টাফ আছিলে এই 5 বছৰ কিন্তু মই মাৰ্কেটিং কৰি আছোঁ আৰু যিহেতু মই মাৰ্কেটিং ভাল পাওঁ গতিকে যদিও মোৰ ছেটবেক বহুত আছিলে অলমষ্ট সদায় 10-15 দিনত এটা ছেটবেক লাগিছিলে কিন্তু মোৰ মাৰ্কেটিং ভাল পোৱাৰ কাৰণে মই সদায় আকৌ উঠি পিনে আকৌ পঢ়িব বিচাৰোঁ গতিকে সেই বস্তুটো বাৰে বাৰে ভিতৰত আহি থাকে মানে মাৰ্কেটিং কৰিব লাগে গতিকে যদিও টান আছিলে ইঞ্জিনিয়াৰিং সময়ত টান নাছিলে কাৰণ ইঞ্জিনিয়াৰিং মই এনেকুৱা এটা বস্তু কৰি আছিলোঁ যিটো মই ভাল পোৱা নাছিলোঁ আৰু যিহেতু মই ভাল পাওঁ মাৰ্কেটিংটো ভাল পাওঁ সেইটো কাৰণে কাম কৰি আছিলোঁ চাকৰি পোৱাৰ কাৰণে মোৰ বৰ বিশেষ অসুবিধা হোৱা নাছিলে মানে মই তোমাৰ PhD শেষ কৰি মই এটাই ইণ্টাৰভিউ দিছোঁ মানে আজিলৈকে মই জীৱনত PhD পিছত এটাই ইণ্টাৰভিউ দিছোঁ ইনফেক্ট মই মাৰ্কেটিং পঢ়াৰ পৰা যেতিয়া মই মাৰ্কেটিং কৰিব আৰম্ভ কৰিছোঁ তাৰ পিছত মই আজিলৈকে কোনো ইণ্টাৰভিউ ৰিজেক্ট হোৱা তাৰপিছত যেতিয়া মই ইণ্টাৰভিউ দিছোঁ সদায় ক্লিয়াৰ কৰিছোঁ গতিকে সেইটো এটা মানে হয়তো এইটো কাৰণে যে মই ছাবজেক্টটো ভাল পাওঁ গতিকে সেইটো কাৰণে মোৰ কনভাৰ্চেশ্যন কৰিবলৈ সহজ হৈ যায় মানে মোৰ ভয় নাই এনেকুৱা নহয় এতিয়া আকৌ আজিৰ যিটো টপিক মেনেজমেণ্ট এজ এ কেৰিয়াৰ এতিয়া যদি কোনোবাই মেনেজমেণ্ট পঢ়িব বিচাৰিছে ফিউচাৰত সেই ষ্টুডেণ্টজনে এতিয়াৰ পৰাই যিহেতু ৰিচেণ্টলি আমাৰ ক্লাছ 10ৰ ৰিজাল্ট দিলে অসমত এতিয়াৰ পৰাই ক্লাছ 10ৰ পিছত কিবা প্ৰিপেয়াৰ কৰিব পাৰে নেকি ইন টাৰ্মছ অফ কোনটো ষ্ট্ৰীম চুজ কৰিব ছায়েন্স কমাৰ্চ নে আৰ্টছ নে এইটো মেটাৰ নকৰে পিছলৈ মেনেজমেণ্ট কেৰিয়াৰ পাৰ্চিউ কৰিবলৈ মেনেজমেণ্ট কেৰিয়াৰ পাৰ্চিউ কৰিবলৈ ছায়েন্স কমাৰ্চ বা আৰ্টছ মেটাৰ নকৰে কিন্তু এটা বস্তু অলপমান মেটাৰ কৰে সেইটো হৈছে যে মেথামেটিক্স অলপ মেটাৰ কৰে কাৰণ তুমি যদি মেনেজমেণ্টৰ পৰীক্ষাবোৰ চোৱা পৰীক্ষাবোৰত 3টা বস্তুৱে সোধা হয় মেথামেটিক্স ইংলিছ আৰু লজিকেল ৰিজনিং বুলি কয় লজিকেল ৰিজনিঙত আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ মই যিমান দূৰ গম পাওঁ তাহাঁতি খুব বেয়া নহয় আৰু তাৰ মেজৰ কাৰণটো এইটো হৈছে যে লজিকেল ৰিজনিঙত যে আমাৰ ঘৰৰ ওচৰৰ পাজৰৰ তুমি যে বস্তুবোৰ চোৱা ৰাইট আমাৰ ঘৰৰ ওচৰত বহুত বস্তু এনেকুৱা আছে যিবোৰ লজিকেল প্ৰব্লেম অট'মেটিকেলি পজ কৰে গতিকে তুমি সেই বস্তুবোৰ নিজে চল্ভ কৰি অট'মেটিকেলি তুমি লজিকেল ৰিজনিঙত ভাল হৈ যোৱা তুমি গম নোপোৱা গতিকে লজিকেল ৰিজনিঙত আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি জেনেৰেলি ভালেই কৰে অসমীয়া ল'ৰা ছোৱালীখিনি যিটো প্ৰব্লেম পায় মোৰ জেনেৰেলি দেখা গৈছে যে ইংৰাজীত অলপ প্ৰব্লেম পায় আৰু 2 নম্বৰ হৈছে মেথছ আৰু ইংলিছ বস্তুটো ইম্পৰ্টেণ্ট গতিকে তুমি যিয়ে নপঢ়া কিয় এই দুটা বস্তু লগত থাকিব লাগে আৰু ইন টাৰ্মছ অফ কেৰিয়াৰ প্লেনিং আৰু কেৰিয়াৰ মেনেজমেণ্ট যিটো মই ক'ব বিচাৰিছোঁ যে মানুহে সদায় এটা ডাইভাৰ্ছ প্ৰফাইল বনাব চাব লাগে ঠিক আছে মানে মোৰ প্ৰফাইলটো বেলেগত কেনেকৈ বেলেগ কাৰণ ইমান মানুহ আছে ন ইমান মানুহে মেনেজমেণ্টৰ পৰীক্ষা দি আছে টোটেল তোমাক যদি মই হিচাপ কৰিব যাওঁ টোটেল মানুহ যি পৰীক্ষা দিয়ে IIM আহমেদাবাদত সোমাবৰ কাৰণে মানে টোটেল 2,50,000 মানুহে পৰীক্ষা দিয়ে প্ৰতি বছৰ 2 লাখৰ পৰা 2,50,000 আৰু IIM আহমেদাবাদত চিট কেইটা আছে 450টা ঠিক আছে আৰু তুমি যদি বাকী ডাঙৰ IIM কিন্তু মই 2,000তকৈ বেছি চিট নাই মানে ভাল IIM কেইখন যদি তুমি চাবলৈ যোৱা তেনেহ'লে যদি তুমি সেই IIM খনত যাব লাগে আৰু তুমি যদি তেনেকৈ ধৰণে নিজকে প্লেন কৰিব লাগে তেনেহ'লে তুমি কি কৰিব লাগিব তুমি নিজৰ প্ৰফাইলটো ডাইভাৰ্ছ কৰি যাব লাগিব তুমি নিজৰ প্ৰফাইলটো চেঞ্জ কৰি যাব লাগিব ডাইভাৰ্ছ কেনেকৈ কৰিবা নিজৰ প্ৰফাইলটো ধৰা তুমি লেট আছ টেক এ এক্সাম্পল ধৰা তুমি এটা নৰ্মেল কথা এটা ক'বা যে কোনোবাই ইঞ্জিনিয়াৰিং কৰি আছে মই ইঞ্জিনিয়াৰিং কৰি আছোঁ কিন্তু মই নিজৰ কেৰিয়াৰটো ডাইভাৰ্ছ কৰিব ইঞ্জিনিয়াৰিং কৰি আছোঁ তুমি ছ'চিয়েল ছাৰ্ভিচ কৰা ঠিক আছে দুখীয়া মানুহক অলপ সহায় কৰা বা এনিমেল ৰাইটছৰ কাৰণে কিবা কাম কৰা বা উমেন ৰাইটছৰ কাৰণে কিবা কাম কৰা অলপ তুমি এইবোৰ যদি কৰা এইবোৰ তোমাৰ ডাইভাৰ্চিটি অফ প্ৰফাইলত এড কৰিব আৰু মেনেজমেণ্ট যদি তুমি কেৰিয়াৰ হিচাপে ভাবা এইটো প্ৰব্লেম চলভিং কেৰিয়াৰ তুমি প্ৰব্লেম চল্ভ কৰিব বিচাৰিছা গতিকে তুমি ডাইভাৰ্ছ কাম কৰিব লাগিব
বা তুমি কেৰিয়াৰটো ডাইভাৰ্ছ চিলেক্ট কৰিব পাৰা যেনেকৈ মই এইবাৰ ইণ্টাৰভিউ কৰোঁতে বহুত মানুহ ল'ৰা ছোৱালী লগ পালোঁ তাতে ফুড টেকন'লজিত কৰিছে ফুড টেকন'লজি তাতে ৰিচাৰ্চ কৰিছে পঢ়িছে তাহাঁতৰ বেচলাৰ্ছ ফুড টেকন'লজিৰ কাৰণে হৈছে ক্লাছ 10-11 তুমি চায়েন্স পঢ়িব লাগিব তাৰপিছত ফুড টেকন'লজি পঢ়িব লাগিব এটা নতুন ধৰণৰ বস্তু আমি এজন ল'ৰা এইবাৰ চিলেক্ট কৰিছোঁ তেওঁ CBI অফিচাৰ আছে ঠিক আছে কমন আৰ্টছ বেকগ্ৰাউণ্ডৰ ল'ৰা গতিকে বেকগ্ৰাউণ্ডটো মেটাৰ নকৰে কিন্তু প্ৰফাইলৰ ডাইভাৰ্চিটিটো ডেফিনেটলি মেটাৰ কৰে গতিকে তুমি নিজৰ প্ৰফাইলটো অলপ ধুনীয়াকৈ ডাইভাৰ্ছ বনাব লাগিব আৰু এইটো আজিৰ পৰা প্লেন কৰিলে তোমাৰ 10 বছৰত এই বস্তুটো হ'ব আৰু তুমি আজিৰ পৰা আৰম্ভ কৰিব এটলিষ্ট 5 বছৰ লাগিব 5 বছৰ লাগিব তোমাৰ নিজৰ প্ৰফাইলটো ডাইভাৰ্ছ প্ৰফাইল হিচাপে বেলেগতকৈ বেলেগ কৰি দিব গতিকে সেইখিনি সময়তো দৰকাৰ গতিকে ক্লাছ 10ৰ পৰা এইটো বস্তু আৰম্ভ কৰিলে মই পঢ়িম ডেফিনেটলি পঢ়িম কিন্তু পঢ়াৰ লগতে মই এইবোৰ বেলেগ বস্তুও কৰিম ঠিক আছে অলপ অলপ হয়তো বহুত বেছি নকৰিব পাৰোঁ কিন্তু অলপ অলপ সেই সময়খিনি আমি আচলতে আমি যেতিয়া ইঞ্জিনিয়াৰিং আমি যেতিয়া ক্লাছ 10 পাছ কৰিছিলোঁ তেতিয়া আমি আচলতে অকল পঢ়া শুনা বাদ দি বেলেগ বহুত কম কামেই কৰিছিলোঁ আচলতে আমাৰ আচলতে পঢ়া শুনা বাদ দি আৰু এইটো মই আজি যদি ভাবি চাওঁ কিয় কৰিছিলোঁ এইটো মই গম নাপাওঁ এইটো কোনো ভাল ৰিজন নাই এনেকুৱা নহয় যে মোৰ টাইম নাছিলে টাইম বহুত আছিলে এইটো আৰু সেই বস্তুটো যায় টাইম মেনেজমেণ্টৰ কাৰণে তুমি নিজৰ দিনটো বা তুমি নিজৰ দিনটো কেনেকৈ মেনেজ কৰিছা ৰাইট তোমাৰ দিনত কি কি বস্তু কৰিছা তুমি যদি নিজৰ টাইমটো মেনেজ কৰিব পাৰা ভালকৈ আৰু ভাল ভাল বস্তু কৰিব পাৰা যিবোৰ বস্তু কৰিলে তোমাৰ কেৰিয়াৰটো আগলৈ যাব তেতিয়াহ'লে ডেফিনেটলি এইটো হেল্পফুল কিন্তু মেথছ আৰু ইংলিছটো পাৰিলে এইটো ছাবজেক্টৰ ওপৰত অলপ কমাণ্ড থকাটো ভাল সেইটো সদায় হেল্পফুল তুমি মেনেজমেণ্ট বুলিয়ে নহয় তুমি যিকোনো কেৰিয়াৰ চিলেক্ট কৰা মেথছ আৰু ইংলিছ তোমাৰ অলপমান কমাণ্ড থকাটো দৰকাৰ আৰু যদি নাই তেনেহ'লে এইটোৰ ওপৰত তুমি কাম কৰিব লাগে আৰু কাম কৰিলে মোৰ হিচাপততো লেংগুৱেজে হয় গতিকে তুমি 2-3 বছৰ যদি কাম কৰা ভালকৈ তুমি ডেফিনেটলি কৰিব পাৰিবা মোৰ তেনেকুৱা ধৰণৰ এইটো প্ৰশ্ন বহুতে সুধি আছে আৰু ষ্টুডেণ্টছ অলপ কনফিউজ হয় যে ক্লাছ 10ৰ পিছত মানে কোনটো ষ্ট্ৰীম ল'ব এইটো অলৰেডি সুধিলোৱে কিন্তু আকৌ এবাৰ সুধিছোঁ প্ৰশ্নটো কোনকেইটা ফেক্টৰ্ছ কনচিডাৰ কৰিব লাগে এজন মানুহে কোনটো ষ্ট্ৰীম লোৱাৰ ক্ষেত্ৰত ল'ব সেইটোৰ ক্ষেত্ৰত মোৰ হিচাপত চবচে প্ৰথম বস্তু যিটো এনচাৰ কৰিব লাগে ৰাইট তুমি কেনেকুৱা ধৰণৰ বস্তু পঢ়ি তুমি নিজে এক্সাইটেড ফিল কৰা ৰাইট সেইটো বস্তু কৰাটো বহুত দৰকাৰ কাৰণ ক্লাছ 10লৈকে তুমি যিখন মেথছৰ কিতাপ পঢ়ি আছা ৰাইট সেইখন মেথছৰ কিতাপৰ আগতে গৈ পিনে কোনো কামত নাই কাৰণ ইয়াৰ পিছত তুমি ভাবিব লাগিব ইয়াৰ পিছত এতিয়া কম্পিটিটিভ এক্সামত তুমি পঢ়িবা তুমি ভাবিব লাগিব যে তুমি মেথামেটিকেলি ভাবিব পাৰা নে নোৱাৰা সেইটো তুমি এনচাৰ কৰিব লাগিব ফিজিক্স যিটো বস্তু আহিব ইয়াৰ পিছত এনেকুৱা নহ'ব যে তোমাৰ প্ৰশ্ন আছে আৰু তুমি উত্তৰটো মুখস্থ কৰি যাওঁ পৰীক্ষাত লিখি দিব পাৰিবা এইটো কেতিয়াও নহয় সেই দিনটো গ'ল এইটো ক্লাছ 10লৈকে হয় ক্লাছ 10ৰ পিছত কেতিয়াও নহয় ইয়াৰ পিছত তুমি কৰিব লাগিব কি তোমাক প্ৰশ্ন আহিব বিভিন্ন কনটেক্সটৰ পৰা আৰু এনেকুৱা আচৰিত ধৰণৰ কিছুমান প্ৰশ্ন আহিব তুমি কেতিয়াও দেখা নাই ৰাইট গতিকে সেইটো কাৰণে তুমি ভাবিব যে ফিজিক্স বুজি পোৱা নে নোপোৱা তোমাক যদি নতুন প্ৰব্লেম এটা তাত ফিজিক্স দেখা পোৱা নে নোপোৱা ৰাইট এই প্ৰশ্নটোৰ উত্তৰ তুমি দিব লাগিব আৰু এই প্ৰশ্নটো বহুত ক্ৰিটিকেল প্ৰশ্ন এই প্ৰশ্নটো তুমি ভাবি চোৱাটো বহুত দৰকাৰ ফৰ এক্সাম্পল যদি গাড়ী এখন গৈ আছে বা তোমাৰ ঘৰত যেতিয়া ফ্ৰিজটো বেয়া হৈছে তোমাৰ মন যায় নে ফ্ৰিজটো ঠিক কৰিব ফ্ৰিজটোৰ ভিতৰত কি কি পাৰ্ট আছে তুমি জানিব বিচাৰা নে কেনেকৈ কাম কৰি আছে বা টিভিটো বেয়া হৈছে কিয় টিভিটো বেয়া হৈছে তুমি জানিব বিচাৰা নে সেইটো খুলি পিনে চাব বিচাৰা নে ঠিক আছে সেইটো খুলি পিনে কি কি কৰিছা নে কেতিয়াবা এনেকুৱা ধৰণৰ বস্তু যদি সেইবোৰ প্ৰশ্নৰ উত্তৰটো যদি না হয় আৰু সেই বস্তুটো তোমাক এক্সাইট নকৰে তেনে মোৰ লাইকলি তুমি ইঞ্জিনিয়াৰিং চৰ্ট অফ ডিচিপ্লিনৰ কাৰণে তুমি কেতিয়াও ফিট কাৰণ তুমি কেতিয়াও ভাল নাপাবা সেই বস্তু কিছুমান ল'ৰা ছোৱালী মই দেখিছো তাহাঁতি দিন মানে গোটেই দিনটো বহি পিনে ৰজা মহাৰাজাৰ কাহিনী চাই থাকিব পাৰে ঠিক আছে ৰোমান সাম্ৰাজ্যত কি হৈছিলে ঠিক আছে মোগল সাম্ৰাজ্যৰ সময়ত কি হৈছিলে মোগল সাম্ৰাজ্যৰ আগত ইণ্ডিয়া কেনেকুৱা আছিলে পিছত ইণ্ডিয়া কেনেকুৱা হ'ল ঠিক আছে বহুত ল'ৰা ছোৱালী মই দেখিছো সেই বস্তু পঢ়ি তাহাঁতি বিৰাট ভাল বহুত ভাল এতিয়া তাহাঁতৰ কাৰণে হিষ্ট্ৰীটো এটা ভাল চাবজেক্ট হ'ব কুৱেশ্যনটো হৈছে তুমি কি বস্তু ভাল পোৱা আৰু তুমি যিয়ে বস্তু নপঢ়া তুমি এতিয়া নিজৰ হৰাইজনটো ব্ৰড কৰিব চাব লাগিব তুমি প্ৰশ্ন সুধিব পাৰিব লাগিব ঠিক আছে যে এইটো বস্তু কিয় হৈ আছে এইটো যদি আমি পঢ়িছো ফিজিক্সত এইটো কিয় পঢ়ি আছো এই কেইদিনমান আগতে মই মোৰ খুৰাৰ ছোৱালী এজনী আছে তাই ক্লাছ 12ত পঢ়ে তাইক পঢ়াই আছিলো তাই ষ্টেটিষ্টিক্স পঢ়ি আছে কিন্তু ষ্টেটিষ্টিক্স পঢ়িলেও তাই ষ্টেটিষ্টিক্স যদিও তাই কৰিব পাৰে তাই কিবা প্ৰব্লেম এটা দিলে তাই কৰি দিব তাই মেইন উলিয়াই দিব মিডিয়ান উলিয়াই দিব কিন্তু তাই প্ৰশ্নবোৰ উত্তৰ দিব নোৱাৰে যে তাই কিয় কৰি আছে ঠিক আছে এই যিটো কিয় কৰি আছো আমি এইটো বস্তু বেলেগ জেগাত ৰিয়েল লাইফত কেনেকে এপ্লাই কৰিব পাৰো এইখিনি বস্তু যেতিয়ালৈকে নাহে তেতিয়ালৈকে তুমি ষ্ট্ৰীম চিলেক্ট কৰিব নোৱাৰা মানে তুমি ষ্ট্ৰীমটো তেনেকে চিলেক্ট কৰিব লাগে এতিয়া তুমি যদি চায়েন্স কৰিব বিচাৰিছা এই প্ৰশ্নবোৰ তোমাক এক্সাইট কৰিব লাগিব ঠিক আছে তুমি যদি হেৰি কৰিব বিচাৰা আৰ্টছ কৰিব বিচাৰিছা এইখিনি বস্তু এক্সাইট কৰিব লাগিব গতিকে সেই বস্তু তুমি চাব লাগে আৰু মোৰ হিচাপত আৰু এটা বহুত ভাল প্ৰেক্টিচ হৈছে
এইটো মানে বহুত ভাল প্ৰেক্টিচ এইটো হৈছে যে নতুনকে তুমি যদি সিলেক্ট কৰাৰ আগতে কেইখনমান কিতাপ এনেই উঠাই পঢ়িব লাগে তোমাৰ যে এতিয়াও সময় আছে তুমি সায়েন্সৰ কিতাপ উঠাই পঢ়া ফিজিক্সৰ কিতাপ এখন উঠাই পিনে পঢ়া তাত কি বস্তু ডিসকাস কৰা হৈছে ঠিক আছে তুমি গম পাবা তেতিয়া যদি তুমি এবাৰ চাবলৈ আৰম্ভ কৰা বা তুমি ভিডিঅ' চোৱা ইউটিউবত তোমাৰ ওচৰত বিভিন্ন ধৰণৰ ভিডিঅ' আছে ভিডিঅ' চোৱা চাই পিনে তুমি ক'ব পাৰা যে আচ্ছা এইটো বস্তু পঢ়ি ভাল লাগিব নে নালাগে যদি নালাগে তেনেহ'লে এইটো বস্তু পঢ়াৰ কোনো দৰকাৰ আৰু যিটো বস্তুৱে পঢ়া তুমি নিজৰ হৰাইজনটো বঢ়াব লাগিব তুমি আৰ্টছ পঢ়িব পাৰা কমাৰ্চ পঢ়িব পাৰা সায়েন্স পঢ়িব পাৰা এইটো বস্তু কেতিয়াও মেটাৰ নকৰে কি মেটাৰ কৰে ভাল পোৱা নে নোপোৱা ইমানখিনিয়ে মেটাৰ কৰে এতিয়া আমাৰতো দেখা যায় বহুত ল'ৰা ছোৱালীয়ে ক্লাছ 10ত খুব প্ৰমিজিং ৰিজাল্ট থাকে কিন্তু ইভেঞ্চুৱেলি ফিউচাৰ কেৰিয়াৰ এডুকেশ্যনেলে হওক বা প্ৰফেচনেল কেৰিয়াৰত হওক ইমান ভাল কৰিব নোৱাৰে যেনেকে প্ৰমিচ কৰিছিলে ক্লাছ 10ৰ পিছত ইয়াতে মানে কি হয় ঘটনাটো মানে কিহৰ কাৰণে এনেকুৱা হয় আৰু কেনেকে এইটো দূৰ কৰিব পাৰি যে এবাৰ প্ৰমিজিং ৰিজাল্ট কৰাৰ পিছত পিছলৈ সেইটো কাৰণে মানে মেইনটেইন নহয় সেইটো ৰিজাল্টটো এডুকেশ্যনৰ ক্ষেত্ৰতে হওক বা প্ৰফেচনেল কেৰিয়াৰ ক্ষেত্ৰতে হওক তাৰ আচলতে মেজৰ কাৰণ যিটো মোৰ হিচাপত লাগে ন যে আমি আচলতে ছ'চাইটিক দেখি বহুত বেছি ৰিয়েক্ট কৰোঁ ঠিক আছে আমাৰ বস্তুবোৰ কেনেকুৱা হয় ছ'চাইটিয়ে আমাক যি কৰিব কয় আমি সেইটো কৰিব আৰম্ভ কৰোঁ ছ'চাইটিয়ে চবে কৈছে যে আমি সায়েন্স পঢ়িব লাগে আমি চবে সায়েন্স পঢ়ি আছোঁ ছ'চাইটিতে চবে কৈছে যে আমি ইঞ্জিনিয়াৰিং কৰোঁ আমি ইঞ্জিনিয়াৰিং কৰি আছোঁ গতিকে সেইবোৰ যেতিয়া আমি ছ'চাইটিৰ প্ৰতি ৰিয়েক্ট কৰি কৰি গৈ থাকোঁ ন এটা সময় এনেকুৱা আহে যে যিহেতু মই বস্তুটো ভাল নাপাওঁ আৰু তথাপিও মই কৰি আছোঁ ৰাইট তেতিয়াহ'লে হ'ব কি তোমাৰ তুমি আল্টিমেটলি এনেকুৱা এটা জব চাব চেষ্টা কৰিবা য'ত তুমি চিকিউৰ ঠিক আছে ফৰ এক্সাম্পল তুমি গভৰ্ণমেণ্ট জব চাব চেষ্টা কৰিবা য'ত তুমি চিকিউৰ হৈছো ৰাইট তোমাক চিকিউৰিটি লাগিব আৰু চিকিউৰিটি কাৰণে কি হয় তুমি একদম লোৱেষ্ট কমন ডিনমিনেশ্যনৰ সবচে চিকিউৰ কোনটো জব সেইটো হৈছে তোমাৰ গভৰ্ণমেণ্ট জব গতিকে তুমি গভৰ্ণমেণ্ট জব ল'ব চেষ্টা কৰিবা তুমি কোনো ধৰণৰ নতুন চেলেঞ্জেছ ল'ব নিবিচাৰিবা কাৰণ তুমি নিজে চিকিউৰ নহয় ৰাইট গতিকে সেই বস্তুটো তাৰ পৰা ফুৱে আৰু সেই বস্তুটো আৰু এটা বস্তু হয় তাৰ লগতে যেতিয়া তুমি এনেকুৱা এটা বস্তু কৰি থাকা য'ত তুমি নিজে চিকিউৰ নহয় তেতিয়াহ'লে হয় কি যে তুমি প্ৰশ্ন কিছুমান যদি মই যদি জোৰকেও কিবা এটা কওঁ ন তুমি সেই বস্তু উত্তৰ দিব নোৱাৰিবা গতিকে তুমি ভয়ে ভয়ে থাকিব আৰম্ভ কৰিবা তোমাৰ কেৰিয়াৰটো লাহে লাহে ফল হ'ব আৰম্ভ কৰিব আৰু এটা সময় এনেকুৱা আহিব যদি তুমি হাঁহিয়াল মানুহ হয় তেনেহ'লে তুমি এটা সময়ত কৈ দিবা যে এইটো বস্তু মই কৰিব নোৱাৰো আৰু এইটো বস্তু মই নকৰোঁ মই বেলেগ কিবা এটা কৰিম আদাৰৱাইজ তুমি সেই বস্তুটো এটা মিডিঅকাৰ লাইফ এটা জীয়াব লাগিব আৰু মেজৰিটি ষ্টুডেণ্টৰ ক্ষেত্ৰত সেইটোৱে হয় তাতে ক্লাছ 10ত এতিয়া ভাল ৰিজাল্ট কৰিছে এতিয়া ঘৰৰ মানুহ ওচৰ চুবুৰীয়া চবে ক'বলৈ আৰম্ভ কৰিলে মানুহে ক'বলৈ আৰম্ভ ক'ত পঢ়িব আৰু চায়েন্সেতো পঢ়িব ন সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ গৈ পিনে আমি নিজৰ কেৰিয়াৰটো নিজে বৰবাদ কৰিম কাৰণ সঁচা কথাটো এইটো যে তোমাৰ কেৰিয়াৰত ফাইনেলি তুমি যেতিয়া আমাৰ বয়সত আহি পাবা সেইটো সময়ত আচলতে তোমাৰ লগত তোমাৰ কেৰিয়াৰ বাদ দি একো নাথাকে না তোমাৰ ওচৰ চুবুৰীয়া থাকিব না তোমাৰ ঘৰৰ মানুহ থাকিব কোনো নাথাকে তুমি অকল থাকিব লাগিব আৰু অকলে তুমি আৰু তোমাৰ কেৰিয়াৰ গতিকে তুমি যদি বস্তুটো ভাল নোপোৱা তেতিয়াহ'লে তুমি বহুত কষ্ট পাবা আৰু মানে তুমি তেতিয়া মিডিঅকাৰ লাইফ লিড কৰিব লাগিব গতিকে এইটো মই বহুত ষ্টুডেণ্টৰ ক্ষেত্ৰত বহুতবাৰ দেখা পাইছোঁ যে তাহাঁতি সেই ৰিস্কটো ল'ব নোৱাৰে সেইটো ক'ব নোৱাৰে যে এইটো কাম মই নকৰোঁ কিন্তু তোমাৰ যদি এনেকুৱা লাগিছে যে কিবা এটা বস্তু তুমি কৰিব বিচাৰিছা আৰু তুমি কৰিব পৰা নাই তেনেহ'লে মোৰ হিচাপত তুমি ভাবিব লাগে যে তুমি এইটো কৰিব লাগিছিল নে নালাগিছিল আৰু এইটো মই নিজৰো ভুল হৈছে মোৰ নিজৰো ভুল হৈছে এনেকুৱা নহয় যে মই কাক ব্লেম কৰি আছোঁ বস্তু মই নিজেও তেনেকেই ছ'চাইটিৰ লগত প্লে লাৰ্ণ কৰি আছোঁ কিন্তু লাকি যে এটা সময়ত আই কুড কাম বেক বহুত মানুহে এইটো নকৰিলে যিটো বস্তু নকৰিলে তাহাঁতি বহুত চোকা কিন্তু তাই চোকা কিছুমান জেগা আচলতে মানুহে চব বস্তুটো পৃথিৱীত কৰিব নোৱাৰে কিছুমান জেগাত তুমি ভাল কিছুমান জেগাত মই ভাল তুমি যিটো জেগাত ভাল সেইটো জেগাত তুমি কাম কৰা তুমি ভাল কাম কৰিবা তুমি যদি ভাল নহয় তেতিয়াহ'লে তুমি যিমান তুমি চায়েন্স পঢ়া তাৰ কোনো লাভ নাই এতিয়া কোনোবা এজন ষ্টুডেণ্টে যদি ফিউচাৰত মেনেজমেণ্ট কৰিব খুজিছে ধৰি লওক MBA কৰিব খুজিছে বহুত ক্ষেত্ৰত দেখা যায় সিহঁতে বেচেলাৰো কৰিব বিচাৰে মেনেজমেণ্টত যেনেকে BBA এইটো কৰাটো ভাল নে আপোনাৰ ইয়াত ছাজেশ্যন কি নে পিছলৈ মাষ্টাৰ ডিগ্ৰী কৰাটোৱে ভাল হ'ব BBA নকৰিলেও হ'ব BBA কৰিব দৰকাৰ নাই ঠিক আছে BBA কৰিব দৰকাৰ নাই MBA কৰিবৰ কাৰণে BBA কৰিব কোনো দৰকাৰ নাই তাৰ কোনো এফেক্ট নপৰে কিন্তু তোমাৰ কেৰিয়াৰটো ডাইভাৰ্চিফাই কৰাৰ দৰকাৰ সেইটো বেছি ইম্পৰ্টেণ্ট তুমি যেতিয়া তুমি চোৱা তুমি ধৰা মই ইণ্টাৰভিউ ল'ব গৈ আছো ৰাইট মই দিনটোত তোমাৰ 15টা 20টা মান ইণ্টাৰভিউ কৰি আছো আৰু তুমিও এজন মানুহ হয় তাৰ ভিতৰত মই 20জন একেধৰণৰ মানুহ ইণ্টাৰভিউ কৰি আছো আৰু তুমি অলপ বেলেগ হয় তুমি কিবা বেলেগ কথা ক'ব বিচাৰিছা ৰাইট তেতিয়াহ'লে হয়তো মই তোমাৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড ৰাইট তোমাৰ কথা শুনিব বিচাৰিম ৰাইট গতিকে তুমি যদি এটা বেলেগ ধৰণৰ প্ৰফাইল লৈ আহা তেনেহ'লে ভাল যেনেকে মই এইবাৰ ইণ্টাৰভিউত এজন ল'ৰা এজন লগ পাইছিলোঁ তেওঁ কি কৰি আছে তেওঁ আন্দামানত যিবোৰ ট্ৰাইব আছে যিবোৰৰ ঘৰ নাই
ঠিক আছে, যিবোৰ গছত থাকে, ঠিক আছে, হুম, হুম, এনেকুৱা বহুত ট্ৰাইব আছে আন্দামানত। সেই ট্ৰাইববোৰৰ লগত কাম কৰে। ট্ৰাইববোৰৰ লগত কি কাম কৰে, হিউমেন মানে আমাৰ চিভিলাইজ হিউমেন যিবোৰ আমাৰ নিচিনা মানুহ আছে, আৰু এই ট্ৰাইববোৰৰ মাজত কণ্টেক্টটো কমায়, যাতে okay, ট্ৰাইববোৰে নিজৰ নিচিনাকে জীয়াব পাৰে, ৰাইট? সেইটোৰ ওপৰত তেওঁ কাম কৰি আছে এতিয়া লাষ্ট 3-4 বছৰৰ পৰা, ৰাইট? এতিয়া তেওঁক MBA যদি কৰিব বিচাৰে, আমি MBA তেওঁ পোৱাটো বহুত সহজ, কাৰণ তেওঁ বহুত ইণ্টাৰেষ্টিং প্ৰস্পেক্ট। আৰু এজন মই বহুত দিনৰ আগতে ইণ্টাৰভিউ কৰিছিলো ল'ৰা এজন, তেওঁ এই বুদ্ধিষ্ট মনেষ্ট্ৰি এখনত তেওঁ প্ৰিষ্ট হয়, ঠিক okay, আছে। আৰু তেওঁ আচলতে তেওঁৰ প্ৰব্লেমটো হৈছিল মেনেজমেণ্ট প্ৰব্লেম কি, তেওঁৰ মেজৰ মেনেজমেণ্ট প্ৰব্লেম হৈছে এই মনেষ্ট্ৰিবোৰ পইচাটো কমি গৈ আছে, মানুহে এতিয়া বেছি মনেষ্ট্ৰিলৈ নাযায়, গতিকে পইচা কমি গৈছে। সেই পইচাটো কেনেকে মেনেজ কৰিব, যিটো পইচা তেওঁৰ ওচৰত অলৰেডি আছে, সেইটো কাৰণে এতিয়া কৰিব বিচাৰিছে। যদি তুমি নতুন ইউনিক প্ৰফাইল, সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট। আৰু আমাৰ অসমত কৰিব লগা বহুত আছে, এনভাইৰনমেণ্ট, ৰাইট? আমাৰ এনভাইৰনমেণ্ট এতিয়া মাজতে বাগজানত জুই জ্বলিছে, কিবা হৈছে, ৰাইট? হুম, কিন্তু এনেও তুমি যদি চাবলৈ যোৱা, আমাৰ কিমান এনভাইৰনমেণ্টেল চেলেঞ্জেছ আহি গৈছে আমাৰ তাত, ঠিক আছে। আগতে সৰু থাকোতে আমি কিমান এই সৰু সৰু চৰাইবোৰ আহিছিলে, এতিয়া চৰাইবোৰ লাহে লাহে নাইকিয়া হৈছে। তাৰ কাৰণে আমি কিমান কাম কৰিব পাৰোঁ, ৱাইল্ড লাইফ ফটোগ্ৰাফী, তাৰ ওপৰত আমি কিমান কাম কৰিব পাৰোঁ, আমাৰ নিজৰ জাগাটোত বহুত কৰিব লগা আছে, ঠিক আছে। আৰু সেইবোৰ যদি কোনোবাই কৰে, আৰু যদি সঁচাকে ভালকে কৰে, আৰু তাৰপিছত যদি তেওঁ মেনেজমেণ্ট কৰিব বিচাৰে, তেন্তে সেইবোৰ ল'ৰা ছোৱালী পোৱাৰ চান্সেছটো বহুত বেছি। গতিকে মোৰ হুম, হিচাপত হুম, MBA কৰা বা হেৰি কৰা কথা নহয়, তুমি ডাইভাৰ্ছ প্ৰফাইল ক্ৰিয়েট কৰিব চেষ্টা কৰা নিজৰ কাৰণে, আৰু কৰা সেইটোৱে কাম যিটো তোমাৰ ভাল লাগে। যদি ভাল নালাগে তেনেহ'লে কৰিব দৰকাৰ। হুম, হুম। এতিয়া অলপ কোনোবাই যদি MBA পাৰ্চু কৰিব খুজিছে ফিউচাৰত, এতিয়া প্ৰচেছটো কেনেকুৱা, কি এক্সাম দিব লাগে, কোনখন ইনষ্টিটিউট, সবেইতো IIMত চিট নাপায়, আৰু কি কি অপশ্যন আছে, বা কেনেকে প্ৰিপেয়াৰ কৰিব লাগে, সেই বিষয়ে চমুকে, আৰু যিহেতু আমাৰ ইণ্ডিয়াত বা অসমতে বহুত MBA ইনষ্টিটিউট আছে, তেতিয়া মানুহবিলাক অলপ কনফিউজো হয় যে ক'ত এডমিশ্যন ল'ব, আৰু ইয়াত এডমিশ্যন ল'লে ফিউচাৰত চাকৰি হ'ব নে নাই। গোটেই প্ৰচেছটো আৰু MBA ৰ মাৰ্কেটটো কেনেকুৱা এইটো সময়ত, এইটো অলপ চমুকে ক'ব নেকি? MBA মাৰ্কেটটো ভাল, ঠিক আছে। MBA মাৰ্কেটত আচলতে ইভেন আফটাৰ কৰোণা ভাইৰাছ, MBA মাৰ্কেটত বৰ বিশেষ এটা ফৰক পৰা নাই, আৰু মোৰ হিচাপত পঢ়িব নালাগে। কাৰণ ঘটনাটো হৈছে মেনেজাৰ আৰু মেনেজেৰিয়েল চেলেঞ্জেছ ইণ্ডিয়াত বহুত বেছি, গতিকে আৰু লাগি থাকিব। গতিকে মাৰ্কেটত MBA মাৰ্কেটটো বহুত, কিন্তু তুমি MBA ক'ৰ পৰা কৰিবা আৰু কেনেকে কৰিবা, প্ৰথম কথাটো মই কৈছো কেনেকে কৰিবা। যদি MBA কৰিব লাগে, তুমি এটা কমন এডমিশ্যন টেষ্ট CAT বুলি কয়, সেইটো দিব। আৰু এটা হয় তোমাৰ মেট বুলি কয়, ঠিক আছে, মেনেজমেণ্ট এপ্টিটিউড টেষ্ট। কিন্তু যদি কলেজবোৰ কম্পেয়াৰ কৰি চোৱা যায়, কেটৰ যিবোৰ কলেজ আছে সেইবোৰ বেছি ভাল এজ কম্পেয়াৰ টু মেট্ৰ' কলেজ, ঠিক আছে। তুমি চাব বিচাৰা, আজিকালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই NIRF ৰেংকিং আৰম্ভ কৰিছে। NIRF ৰেংকিং, এতিয়া NIRF ৰেংকিঙত চব কলেজবোৰ ৰেংক কৰি দিয়া হৈছে তোমাৰ কাৰণে। গতিকে তোমাৰ কাৰণে সেইটো বস্তু অলপ সহজ কৰি দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, যদি NIRF ৰেংকিঙত গৈ চাব পাৰা যে কোনখন কলেজ ক'ত আছে, ঠিক আছে। তুমি যদি কোনোবা এখন কলেজত এপ্লাই কৰিছা, এই কলেজখন ক'ত তোমাৰ গোটেই স্পেক্ট্ৰামটোত ক'ত থাকে, সেইটো তুমি গম পাই যাবা। গতিকে সেইটো এটা বহুত ডাঙৰ এডভান্টেজ তোমাৰ ওচৰত আজিৰ ভিতৰত আছে, আগত নাছিল। গতিকে NIRF ৰেংকিঙত তুমি চাব পাৰিবা কোনখন কলেজ ক'ত আছে। তুমি এক্সামটো দিব লাগিব CAT বা মেট, এতিয়া তুমি যিটো তেনে ভাল দেখা। আৰু এটা এক্সাম আছে XAT বুলি কয়, Z বুলি কয়, এইটো XLRI কাৰণে হয়। XLRI যিখন বহুত ভাল কলেজ হয়, তো XLRI জামছেদপুৰৰ কাৰণে হয়। তো তাৰ কাৰণে তুমি এতিয়া এক্সামটো দিলা, এক্সামটো দিয়াৰ পিছত তুমি এক্সামটো ক্লিয়াৰ কৰিবা। এক্সামত 3টা ছেকশ্যন আছে, মেথছ, ইংলিছ আৰু ডিজিটেল DILR মানে ইণ্টাৰপ্ৰিটেশ্যন, ডাটা ইণ্টাৰপ্ৰিটেশ্যন এণ্ড লজিকেল ৰিজনিং। গতিকে সেইটো বস্তু তুমি ক্লিয়াৰ কৰি লোৱা। এবাৰ তুমি এইখিনি বস্তু ক্লিয়াৰ কৰি লোৱাৰ পিছত তুমি তোমাৰ যেতিয়া এবাৰ তোমাৰ এক্সামটো হৈ গ'ল, এক্সামটো হোৱাৰ পিছত তুমি GDPR কাৰণে এপিয়াৰ হ'ব লাগিব, গ্ৰুপ ডিছকাশ্যন এণ্ড পাৰ্টিচিপেশ্যন ইণ্টাৰভিউ। গ্ৰুপ ডিছকাশ্যনটো কি বস্তু? গ্ৰুপ ডিছকাশ্যন এটা টপিক দিয়া হয় আৰু 6-7জন মানুহক একেলগে বহাই দিয়া, আৰু চবে নিজৰ নিজৰ পইণ্টবোৰ ৰাখে, আৰু ৰখাৰ পিছত ডিচাইড কৰা হয় যে তোমাৰ পইণ্টটো কিমান ভাল, সেইটো হিচাপত তাতে শ্বৰ্ট লিষ্ট কৰিব। পাৰ্চনেল ইণ্টাৰভিউ তোমাৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ কথা সোধা হ'ব, তুমি কি কৰিছা কি নাই কৰা। So this is what generally you do for MBA. তাৰপিছত তোমাৰ এডমিশ্যন হৈ যায়। গতিকে 2 নম্বৰ কথা, যিটো মই আৰু এটা প্ৰশ্ন সুধিছিলা যে অসমত থকা ইনষ্টিটিউটৰ কৰিব লাগে নে নালাগে, মোৰ হিচাপত আমি অসমলৈ বহুত বেছি ভাবিব নালাগে। আমি ভাবিব লাগে যে ভাল ইনষ্টিটিউটৰ পৰা কৰিব। এতিয়া ভাল ইনষ্টিটিউটখন য'তেই আছে আমি তাতে যাবলৈ ৰেডি হ'ব লাগে।
আৰু সেইটো বস্তু এটা বহুত ডাঙৰ কথা মানে যিটো তুমি ধৰা তোমাৰ ভাল ইনষ্টিটিউটত চেন্নাইত থাকিব পাৰে সেই চেন্নাইত তুমি চেন্নাইত যাব লাগে আৰু পঢ়িব লাগে তাত আৰু তুমি যদি তাৰপিছত যদি বিচাৰা যে নহয় MBA কৰাৰ পিছত মই অসমলৈ ঘূৰি আহিম আৰু অসমীয়া মানুহৰ কাৰণে কিবা এটা কৰিম তুমি ঘূৰি আহিব পাৰা ইনফেক্ট তুমি ঘূৰি নাহি অসমৰ বাহিৰৰ পৰাও বহুত কৰিব পাৰা অসমীয়া মানুহ ঠিক আছে গতিকে সেইটো ডাঙৰ কথা নহয় যে ঘূৰি আহিছা নে নাই আহা কথাটো তুমি এতিয়াও কৰিব পাৰা গতিকে মোৰ হিচাপত তুমি এইটো চাব নালাগে তুমি অসমত আছা নে নাই তুমি চাব লাগে কলেজখন কিমান ভাল কাৰণ ভাল জেগাৰ পৰা এডুকেশ্যন ল'লে তোমাৰ থট প্ৰচেছটো ডেভেলপ আৰু সেই থট প্ৰচেছটো বহুত জেগাত ইউজ কৰিব পাৰি গতিকে মোৰ হিচাপত NIRF ৰেংকিঙত লিষ্ট পাই যাব ইয়াত বা মেটৰ পৰীক্ষাটো দিব লাগিব আৰু তাৰপিছত তোমাৰ GDPৰ কাৰণে হেৰি কৰিব লাগিব কিন্তু এই পৰীক্ষাটোৰ কাৰণে যে প্ৰিপাৰেশ্যন আছে তুমি নিজৰ ফাইনেল ইয়াৰৰ পৰা আৰম্ভ কৰি দিব লাগিব তুমি যদি ফাইনেল ইয়াৰৰ পৰা আৰম্ভ কৰা তেনেহ'লে তোমাৰ কাৰণে ভাল কেতিয়াবা কিছুমান ল'ৰা ছোৱালী মই দেখা পাইছো এদিন বহুত এইবাৰ এতিয়া দেখা পাইছো মানুহে এবছৰমান চাকৰি কৰি তাৰপিছত কৰিব বিচাৰে সেইটো বেয়া কথা ভাল কথা মানে অলপ এক্সপিৰিয়েঞ্চ থাকিলে বস্তুবোৰ বুজি পাবলৈ সহজ হয় মেনেজিয়েল কমপ্লিকেশ্যনবোৰ বুজি পাবলৈ সহজ হয় গতিকে আমাৰ কাৰণেও এজ এ টিচাৰ আমাৰ কাৰণেও অলপ সুবিধা হয় তাহাঁতক এটলিষ্ট সেই বস্তুখিনি ভালকে বুজাই দিব চ' মোৰ হিচাপত যদি তুমি এবছৰমান চাকৰি কৰা তোমাৰ বেচলাৰ্ছ কমপ্লিট হোৱাৰ পিছত আৰু তাৰপিছত যদি MBA কৰিব বিচাৰা দ্যাটছ এ গুড অপশ্যন বেয়া অপশ্যন নহয় আৰু মাৰ্কেটৰ কথা যিমানটো ক'ব বিচাৰিছা মোৰ হিচাপত ইণ্ডিয়াত মাৰ্কেটটো এতিয়াও বহুত বাকী আছে MBA মাৰ্কেট মানে এতিয়াও ইটছ জাষ্ট স্ক্ৰেচ সাৰফেসটো মানে আমি স্ক্ৰেচ কৰা নাই ভালকে ঠিক আছে এতিয়া গতিকে আমাৰ এটলিষ্ট ভাল ইনষ্টিটিউট প্ৰব্লেম নহয় কিন্তু MBA এটা কথা আছে MBA বহুত ফেক ইনষ্টিটিউটো আছে ঠিক আছে গতিকে তুমি বহুত কেয়াৰফুল হ'ব লাগিব যে ইনষ্টিটিউট চিলেক্ট কৰিব লাগে সেইটো কাৰণে মই NIRF ৰেংকিংটো ক'লো কিন্তু তোমাৰ এটা মোটামুটি আইডিয়া দি দিব আৰু ফেক ইনষ্টিটিউটৰ কৰিলে বহুত মানুহে ল'ৰা ছোৱালী কি কৰিছে বেংগলৰ চেংগলত গৈ পিনে বহুত ফেক ইনষ্টিটিউটত সোমাই পৰিছে আৰু যেতিয়া তুমি ফেক ইনষ্টিটিউট এখন সোমাই গ'লা তাত প্ৰব্লেমটো কি বহুত ডাঙৰ প্ৰব্লেম তুমি বহুত পইচা দি পিনে সোমোৱা আৰু সোমাই পিনে তুমি তাতে কাম কৰি আছা পঢ়ি আছা তাৰপিছতে কি হ'ব এটা সময় এনেকুৱা আহে যে তোমাৰ মানে চাকৰি নাপাবা চাকৰিটো বাৰু পিছৰ কথা চাকৰি পাব নাপাবা বহুত ক্ষেত্ৰত কি হয় বহুত পইচা সোমাই যায় আৰু এতিয়া সেই পইচাটো ৰিকভাৰ কৰিবৰ কাৰণে তুমি বহুত কিবা ভুল কামো কৰে মই এনেকুৱা ল'ৰা ছোৱালী দেখিছো যে তাহাঁতি কি কৰিব তাহাঁতি জেনেৰেলি বেংগলত পঢ়া শুনা কৰা ল'ৰা ছোৱালী তাহাঁতি বেলেগ অসমীয়া ল'ৰা ছোৱালীক মানে বেংগলৰ সেইখন কলেজত এডমিশ্যন দিয়াব বিচাৰে আৰু তোমাক আহি পিনে ক'ব যে আপুনি আহক আমাৰ বেংগলৰ সেইখন কলেজত এডমিশ্যন লওক আৰু ল'লে মই আপুনি মোক এটা 13 লাখ টকা ফিজ 14 লাখ টকা ফিজ ঠিক আছে 20 লাখ টকা ফিজ আৰু মাক বাপেকে ভাবে ল'ৰা ছোৱালী পঢ়া শুনা হ'ব পইচাটো দি দিয়ে আৰু তাৰপিছত সেই পইচাটোৰ পৰা এটা কাট সেই ষ্টুডেণ্টজনে নিজে পায় ঠিক আছে এইটো এটা বিজনেছ নিচিনা হৈ গৈছে গুৱাহাটীত যিটো বহুত লাজৰ কথা যে মানে ইমান এনেকুৱা কেলে হৈছে কিন্তু এইটো বস্তু বহুত কলেজৰ ক্ষেত্ৰত হৈ আছে ঠিক আছে গতিকে তেনেকুৱা ধৰণৰ হ'ব কিছুমান এজেণ্ট লগ পাবা তুমি যি ক'ব যে আপোনাৰ ল'ৰাটো মই এডমিশ্যন কৰাই দিব মই চিন্তা নকৰিব পইচা দি যাওঁ সেইবোৰ বস্তু সোমাব নালাগে আৰু তুমি যদি পঢ়া শুনা কৰিব লাগে যদি তুমি মেৰিটৰ বেচিছত পাইছা বহুত ভাল কথা যদি নাই পোৱা হয়তো তুমি সেই ছাবজেক্টটোৰ কাৰণে বনাই নাই হয়তো তুমি বেলেগ কিবা বস্তু কৰিব লাগিছে গতিকে এইটো বস্তু ভবাটো বহুত দৰকাৰ আৰু এইটো বস্তু আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি ভবাটো বহুত দৰকাৰ মা দেউতাৰ পইচা আছে বুলি যে আমি যিটো জেগাত পইচা লগাই দিম সেইটো ভাল কথা নহয় আৰু এই বস্তুটো এই ফেক ইনষ্টিটিউট বস্তুটো বহুত বেছি অসমৰ বাহিৰত বহুত ফেক ইনষ্টিটিউট স্পেচিয়েলি MBA ৰ ক্ষেত্ৰত গতিকে NIRF ৰেংকিংটো চাই পিনে যদি তাৰ কলেজ কেইখন আছে সেইখিনি কৰিলে সুবিধা হ'ব আৰু জেনেৰেলি কেটৰ থ্ৰুৰে যিবোৰ এডমিশ্যন হয় সেইবোৰ সেই কেটৰ এক্সামৰ থ্ৰুৰে এডমিশ্যন হোৱা কলেজবোৰ মোটামুটি বেয়া নহয় আছে আমাৰ সময় কমি আহিছে এতিয়া লাষ্টৰ ফালে গৈছো এতিয়া যিহেতু আমাৰ ক্লাছ 10ৰ ৰিজাল্ট দিছে আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো অতি সোনকালে দিব এতিয়া বহুতে ৰিজাল্ট যেনেকে এক্সপেক্ট কৰিছিলে তেনেকৈ হোৱা নাই ইটছ এ কাইণ্ড অফ এ setback for them সেইসকল ষ্টুডেণ্টছ বা সেইসকল ষ্টুডেণ্টছৰ পেৰেণ্টছক আপুনি কি ক'ব খুজিছে যে এইটো জাষ্ট জাৰ্ণি ষ্টাৰ্টিং হয় এণ্ড নহয় পিছলৈ ভাল কৰিব সেইটো কাৰণে আপোনাৰ কিবা কি মতামতটো কি মানে কি ক'ব বিচাৰে পেৰেণ্টছে হওক বা সেই ষ্টুডেণ্টছসকললৈ যিসকলে এক্সপেক্টেড ৰিজাল্ট এইটো ক্লাছ 10ত কৰা নাই আচলতে ক্লাছ 10ৰ ৰিজাল্টটো সঁচা কথা ক'বলৈ গ'লে কোনো ধৰণৰে মেটাৰ নকৰে তুমি এতিয়া আগলৈ গম পাবা যে আমাৰ যদিও মেট্ৰিক পৰীক্ষালৈ বহুত ঘৰৰ ওচৰে পাজৰে বহুত মানুহে বহুত কথা পাতে কিন্তু মেট্ৰিক পৰীক্ষা চৰীক্ষা আচলতে ৰিজাল্টৰ সঁচা কথা ক'বলৈ গ'লে লং টাৰ্ম কেৰিয়াৰত তাৰ কোনো কোৰিলেশ্যনেই নাই যে মেট্ৰিকত তুমি ভাল কৰিলে যে তুমি হাই ছেকেণ্ডেৰীটো ভাল কৰিবা মেট্ৰিকত ভাল কৰিলে তোমাৰ কেৰিয়াৰ ভাল হ'ব তাৰ কোনো ধৰণৰ কোৰিলেশ্যন গতিকে এতিয়া যিটো কথাটো হৈছে মোৰ হিচাপত মই যিটো কথা মানে তোমাক ক'ব বিচাৰিছো
যে এইটো কথা ভাবিব নালাগে যে কি হ'ল, কথাটো হৈছে এইটো ভাবিব লাগে যে ইয়াৰ পিছত কি হ'ব। যদি তুমি ভাল সিলেকশন যদি তোমাৰ ভাল হয় ইয়াৰ পিছত তুমি কোনটো ডিসিপ্লিনত পঢ়িব বিচাৰিছা, মোৰ হিচাপত তুমি মোটামুটি ভাল হৈ যাব। যদি তুমি ভুল সিলেকশন কৰা তোমাৰ 10th ৰিজাল্ট বহুত ভাল হ'ব পাৰে, কিন্তু তাৰপিছতো তুমি আগলৈ নাযাবা। আমাৰ কলেজ স্কুলৰ সময়ত মোৰ এতিয়াও মনত আছে, ইমান কিছুমান ল'ৰা ছোৱালী 10th ইমান ভাল ভাল ৰিজাল্ট কৰিছে, তাৰপিছত তাহাঁতি ৰিজাল্ট কৰাৰ পিছত তাহাঁতি বিভিন্ন জেগাত পঢ়িব গৈছে, কিছুমানে গুৱাহাটীত পঢ়িব গৈছে, কিছুমানে ডিব্ৰুগড়ত পঢ়িব গৈছে। সেই ল'ৰা ছোৱালীবোৰে তাহাঁতি যেতিয়া হাই ছেকেণ্ডাৰী পৰীক্ষা দিয়ে তাতে ফাৰ্ষ্ট ডিভিজন বাদে দিয়া তুমি তাত থাৰ্ড ডিভিজনো পাছ কৰিবলৈ অসুবিধা হৈছে, বহুতে ফেইলো কৰিছে আছে। তাৰপিছত সেই ল'ৰা ছোৱালীবোৰ বহুত দুখ দিয়া হয়, মানে যিকেইটা ফেইল কৰে তো মানুহে কয় যে এই শ্ৰাম তাতে গুৱাহাটীত গৈ পুৰা বৰবাদ হৈ গ'ল। ঠিক আছে, আচলতে বৰবাদ হোৱা নাই, আচলতে প্ৰব্লেমটো কি হয় তাতে সিলেকশনটোৱে ভুল আছে। তাহাঁতি এনেকুৱা এটা সাবজেক্ট কেতিয়াও পঢ়িয়ে নাপালে যিটো বস্তু তাহাঁতক এক্সাইট কৰে, গতিকে তাহাঁতে বেলেগ বস্তু এক্সাইট কৰিব আৰম্ভ কৰে। ফৰ এক্সাম্পল লগৰ ল'ৰা ছোৱালীৰ লগত ঘূৰিব যোৱাটোৱে এক্সাইট কৰিব আৰম্ভ কৰে। ঠিক আছে, ফৰ এক্সাম্পল বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ সাবষ্টেন্স ল'ব আৰম্ভ কৰে, ৰাইট? মানুহে যিবোৰ আৰম্ভ কৰে, গতিকে এই গোটেই যিবোৰ বস্তু হয়, মানুহে এইটো সঁচা কথা, মানুহে যে কয় যে মানুহ যেতিয়া বেয়া হ'ব 11 12 মানুহ বেয়া হয়, এইটো সঁচা কথা, কাৰণ তুমি এইটো বস্তু পঢ়াই নাই যিটো বস্তু তোমাৰ ভাল লাগে। হয়তো তুমি পঢ়ি আছা এনেকুৱা এটা বস্তু যাত তোমাৰ না কোনো ইন্টাৰেষ্ট আছে, না কিবা পঢ়িব মন আছে, তুমি পঢ়ি এইটো কাৰণে আছা যে তুমি পঢ়ি পেলাই তুমি এটা ৰিজাল্ট কৰিবা, গতিকে সেইটো বস্তু কৰিলে তো বিপদে হ'ব, গতিকে তুমি বেলেগ বেলেগ বেয়া কাম কৰিব আৰম্ভ কৰা আৰু সেইটো কাৰণে তোমাৰ কেৰিয়াৰটো আগবাঢ়ে। গতিকে 10th ৰিজাল্টটো মোৰ হিচাপত বৰ ডাঙৰ কথা নহয়। মোৰ পাৰ্চনেল ভিউ যে এইটো কথা ডেফিনেটলি লং টাৰ্ম কেৰিয়াৰটো ডেফিনেটলি মেটাৰ নকৰে, শৰ্ট টাৰ্মতে একো মেটাৰ নকৰে। গতিকে মেটাৰ এইটো কৰে যে ইয়াৰ পিছত তুমি সিলেকশন, কাৰণ 10th লৈকে তোমাৰ ওচৰত চইচ নাছিল। 10th লৈকে এইটো আছে যি পঢ়িব কোৱা হ'ল তুমি সেইটোৱে পঢ়িব লাগে। তুমি মেথছ ভাল নোপোৱা, তুমি মেথছ পঢ়াই থকা হৈছে, তুমি জিঅ'গ্ৰাফী ভাল নোপোৱা, তুমি জিঅ'গ্ৰাফী পঢ়িব লাগিছে, এতিয়া উপায় নাই। বায়'লজি, মই বায়'লজি পঢ়ি একদম বেয়া পাওঁ, কিন্তু 10th লৈকে বায়'লজি পঢ়িব লাগিব। গতিকে বায়'লজি পঢ়াৰ কাৰণে যদি মই বায়'লজি পেপাৰখনত বেয়া নম্বৰ পাওঁ, তাৰমানে এইটো নহয় যে মই চব জেগাতে বেয়া, মইতো বেলেগ জেগাত বহুত ভাল, মই বায়'লজিতে অনলি বেয়া হ'ব পাৰোঁ। গতিকে এই গোটেই কথাখিনি আছে। গতিকে মোৰ হিচাপত এনেকুৱা মোৰ চিন্তাধাৰা হৈছে, আৰু মাক দেউতাকৰ কাৰণেও আৰু ল'ৰা ছোৱালীৰ কাৰণেও এইটো ডিপ্ৰেছ হোৱাৰ টাইম নহয়, এইটো আচলতে নিজৰ কাৰণে নিজৰ কেপেবিলিটিটো বনোৱা টাইম, ৰাইট? মই তোমাক এটা কথা কৈছো, যেতিয়া মই MBA কমপ্লিট কৰি PhD লৈ যাওঁ, আৰু তাৰ আগতে মই চাকৰি এটা কৰিছিলো ISB ইণ্ডিয়ান স্কুল অফ বিজনেছত, আৰু এই চাকৰিটো পাবৰ কাৰণে মোৰ ইমান কষ্ট হৈছে। মোৰ চাকৰিটো কৰিব লাগে, মই ৰিচাৰ্চ কৰিব বিচাৰোঁ, এইটো এটাই চাকৰি আছে যে মোক ৰিচাৰ্চত ব্ৰেক দিব পাৰে। মোৰ ইণ্টাৰভিউ হৈ গ'ল, সিলেকশ্যনো হৈ গ'ল, কিন্তু অফাৰ লেটাৰ নাই। মই 3 মাহ এজন মানুহক ডেইলি ৰাতিপুৱা গধূলি ফোন কৰিছো, 3 মাহ। ঠিক আছে, ৰাতিপুৱা ফোন কৰোঁতে ফোন নোথোৱা হৈ থাকিলে মই, তথাপিও ফোন কৰো। ঠিক আছে, বহুত 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 চেষ্টা কৰিলো মই এইটো বস্তু, কিন্তু আল্টিমেটলি ভাল হৈ গ'ল। চ' আই এম নট সেইং কি এইটো বস্তু ষ্ট্ৰাগল নাছিলে, বহুত ষ্ট্ৰাগল আছে। কিন্তু কথাটো এইটো যে তুমি যদি, মই কাৰণ এটা কথা বহুত 100% গম পাইছিলো যে মই যদি এইটো কাম কৰো, যিটো কাম কৰি মই ভাল পাওঁ, ডেফিনেটলি মোৰ লাইফত এইটো বস্তুৱে এফেক্ট কৰিব। গতিকে কোনোবাই যদি ল'ৰা ছোৱালী আজি ভাল ৰিজাল্ট কৰা নাই, তাৰ মানে এইটো নহয় যে ল'ৰা ছোৱালী দুজন ক'ৰবাত ভাল নহয়, তেওঁ হয়তো ডেফিনেটলি কোনো ডাউট নাই, কিন্তু বেলেগ বস্তুত বহুত বেছি ভাল। এই বস্তুটো তেওঁ আইডেন্টিফাই কৰিব পৰা নাই এতিয়ালৈকে, কোনটো বস্তুটো ভাল আৰু কোনটো বস্তুটো বেয়া। গতিকে এতিয়া টাইম হৈছে জনাটো যে মই কোনটো বস্তু ভাল আৰু সেইটো বস্তু কৰিব লাগে। আৰু পঢ়া শুনা বস্তুটো মানুহে কেতিয়াও এনেকুৱা বাৰ্ডেন বুলি ভাবিব নালাগে। আমাৰ তাত বহুত এটা বস্তু এটা হৈ গৈছে, মানে এইটো পঢ়া শুনাটো বাৰ্ডেন নিচিনা হৈ গৈছে, ৰাইট? গতিকে বাৰ্ডেন বুলি ভাবিব নালাগে। গতিকে এইটো ভাবিব লাগে যে ইটছ লাইক এ এনজয়মেণ্ট, তুমি এনজয় কৰি আছা, ইটছ লাইক ব্ৰডনিং ইয়ৰ হৰাইজন। গতিকে তেনেকে ধৰণে যদি ভাবা, ইউ উইল ডু ৱেল। দ্যাটছ মাই আনসাৰ। এটা লাইভ কোৱেশ্চন আছে, এইটো সুধিছে যে COVID-19 কেনেকে প্লেচমেন্টত ইম্পেক্ট কৰিব। তো স্পেচিফিকলি মেনশ্যন কৰা নাই কোনটো এৰিয়াৰ প্লেচমেন্টত, বাট ইন জেনাৰেল সুধিছে চাগে যে COVID-19 প্লেচমেন্টৰ ক্ষেত্ৰত কিবা ইম্পেক্ট পেলাব নেকি, নে ফিউচাৰ প্লেচমেন্টৰ চিনাৰিটো চেঞ্জ হ'ব ইন ফিউচাৰ, ইন নিয়াৰ ফিউচাৰ, ইন কামিং 1 or 2 years? প্লেচমেণ্টত মোৰ হিচাপত অলপতো এফেক্ট কৰিব এতিয়া ৰিচেণ্ট ফিউচাৰত, লং টাৰ্মত ডেফিনেটলি কোনো এফেক্ট নকৰে। কাৰণ ঘটনাটো হৈছে কিছুমান ইণ্ডাষ্ট্ৰীৰ পৰা বস্তুবোৰ চেঞ্জ হৈ বেলেগ ইণ্ডাষ্ট্ৰী গুচি যাব। ফৰ এক্সাম্পল ডিজিটেল এডুকেশ্যন এজ এ ইণ্ডাষ্ট্ৰী ইজ গ্ৰ'ইং, ৰাইট? সেইটো নতুন এটা ইণ্ডাষ্ট্ৰী ক্ৰিয়েট হৈ গ'ল। জুম ফৰ এক্সাম্পল, তোমাৰ এই যোনটো আমি যেনেকৈ কথা পাতি আছো, ৰাইট? It's a new way of engaging, right? So this new way of engagement has come in, right? So গতিকে নতুন এটা ইণ্ডাষ্ট্ৰী ক্ৰিয়েট হৈছে, right? Similarly, তোমাৰ বহুত নতুন নতুন ইণ্ডাষ্ট্ৰী আৰম্ভ হ'ব। ফৰ এক্সাম্পল মেনুফেকচাৰিং, 3D technology is now growing.
গতিকে তাত নতুন এটা ইণ্ডাষ্ট্ৰি আৰম্ভ হ'ব গতিকে সেই নতুন ধৰণৰ ইণ্ডাষ্ট্ৰিজ আৰম্ভ হ'ব গতিকে প্লেচমেণ্ট হয়তো কনভেনচনেল জব যিবোৰ ভাবি আছিলো সেইবোৰ নহ'ব বেলেগ ধৰণৰ জব হ'ব আৰু কিছুমান জব এতিয়া আৰম্ভ হৈছে যেনেকৈ মোৰ যিমান ষ্টুডেণ্ট বৰ্তমান ছামাৰ প্লেচমেণ্টৰ কাৰণে গৈছে আৰু যিবোৰ এতিয়া চাকৰি পাইছে তাহাঁতৰ মেজৰিটিবোৰে ছেকেণ্ডেৰী ডেটাৰ ওপৰত কাম কৰিব লাগে যিবোৰ ডেটা হয়তো অলৰেডি কোম্পানীজ অলৰেডি এভেইলেবল আছে তাহাঁতি ৰুৰেল মাৰ্কেটিঙৰ ওপৰত কাম কৰিব লাগে ডিজিটেলি ঠিক আছে গতিকে সেই বস্তুবোৰ নতুনকৈ আৰম্ভ হৈছে হাৱেভাৰ মোৰ অৰ লেছ ভাল কলেজ যিখিনি আছে আই হেভ নট চিন কোনো ধৰণৰ হেম্পাৰ হোৱাটো অলপ হেম্পাৰ হ'ব পাৰে ইন টাৰ্মছ অফ কিছুমান মাৰ্জিনেল কেণ্ডিডেটৰ ক্ষেত্ৰত অলপ চেলাৰীত অলপ ইফাল সিফাল হ'ব পাৰে বাট দেটছ এ ভেৰি শ্বৰ্ট টাৰ্ম ইম্পেক্ট লং টাৰ্মত এইটো বস্তু ইম্পেক্ট নহয় এণ্ড দেট ৰেজেছ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আজি মই এজন ল'ৰাৰ লগত কথা পাতি আছিলোঁ দেট ৰেজেছ দ্য ইম্পৰ্টেণ্ট পইণ্ট দেট ইউ শুড হেভ গুড এডুকেশ্যন তোমাৰ যদি ভাল এডুকেশ্যন আছে ন ইউ উইল বি এবল টু সাৰ্ভাইভ ইভেন ইন বেড মাৰ্কেট right but if you do not have a good education তোমার প্রবলেম হবো গতিকে ভাল জায়গায় পড়াটো দরকার তুমি কি পড়িছো বেলেগ কথা কিন্তু ভাল জায়গায় পড়িব লাগে আমাৰ সময় কমি আহিছে কিন্তু এতিয়া মই লাষ্টৰ কোৱেশ্চনটো সুধিব বিচাৰিছো বহুতৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতে মিড ৱেত সিহঁতে কেৰিয়াৰটো সুইচ কৰিব লাগে ফৰ এক্সাম্পল আপোনাৰ কেৰিয়াৰত আপুনি ইঞ্জিনিয়াৰিং কৰিছিলে তাৰপিছত মেনেজমেণ্টলৈ সুইচ কৰিছে বহুতে এইটো সাহস নকৰে তেতিয়া সাহস কৰিব লাগে নে নিজৰ যিটো আগতে পঢ়ি আহিছো সেইটোৱে কণ্টিনিউ কৰিব লাগে ইভেন দো ইউ ডোন্ট লাইক ইট চ' আপোনাৰ মতামত কি এইটো বিষয়ে সাহস নকৰি উপায় নাই এতিয়া আজিৰ যিটো তোমাৰ মাৰ্কেট হয় ইটছ ভেৰি কম্পিটিটিভ ইট ৱাজ নট লাইক আৱাৰ ফাদাৰ্ছ ডেজ ৰাইট যেতিয়া তোমাৰ জব বহুত আছিলে মানুহ কম আছিল আমাৰ এতিয়া মনত আছে আমাৰ দেউতাই সৰু থাকোতে কাহিনী কয় যে তাহাঁতক অইল ইণ্ডিয়া বা ONGC চাকৰি দিব এটা চাকৰি নলয় তাহাঁতক কোনোবাই ক'লে যে তেল শেষ হৈ যাব ঠিক আছে তেতিয়া চাকৰি বেছি আছিলে মানুহ কম আছিল আজি মানুহ বহুত বেছি আৰু চাকৰি বহুত কম ঠিক আছে আৰু তাৰ ওপৰত 2 নম্বৰ প্ৰব্লেমটো হৈছে আজি আমি গ্লোবেল এক্সপোজাৰ পাই আছো আমি আমাৰ যিবোৰ এক্সপেক্টেশনছ আছে সেইবোৰ গ্লোবেল বস্তুবোৰে ডিক্টেট কৰে গতিকে তুমি যদি এনেকুৱা এটা কাম কৰা যিটো কাম কৰি তুমি ভাল নোপোৱা তাহলে বহুত লং টাইম তুমি সেই কামটো কৰিব নোৱাৰিবা এটা কাম কৰিলে তুমি একদম মিডিঅকাৰ হৈ থাকিবা যিকোনো ইণ্ডাষ্ট্ৰি যিকোনো ফ্লাকচুৱেশ্যন হলে ইমিডিয়েটলি তোমাৰ জবটো যে কোভিড হোৱাৰ লগে লগে বহুত মানুহৰ চাকৰি গৈছে চাকৰি কাৰ গৈছে ৰিচেছনত বহুত মানুহৰ চাকৰি গৈছে চাকৰি কাৰ গৈছে চাকৰি সেইবোৰ মানুহৰ যায় যিবোৰ মানুহ নিজৰ কামত বহুত বেছি ভাল নহয় যিবোৰ মানুহ ভাল হয় তাতে কোম্পানী যেনেকে তেনেকে ৰিটেইন কৰিব চেষ্টা কৰে তাহাঁতি হয়তো নিজৰ এক্সিষ্টিং বেলেঞ্চ শ্বীটৰ বা এক্সিষ্টিং কেছ ফ্লৰ পৰা পইচা উলিয়াই দিয়ে কিন্তু তাহাঁতি ভাল মানুহবোৰ ৰিটেইন কৰিব চেষ্টা কৰে মাৰ্জিনেল মানুহবোৰ চবচে প্ৰথমে চাকৰি পৰা উলিয়াব ৰাইট গতিকে তুমি যদি এনেকুৱা এটা কাম কৰি থাকা যিটো তুমি মাৰ্জিনেল হয় তেনেহ'লে যিকোনো ধৰণৰ প্ৰব্লেম হ'লে তোমাৰ চাকৰিৰ ওপৰত সদায় টেনশ্যন থাকে কিন্তু যদি তুমি এনেকুৱা এটা কাম কৰা যিটো ভাল পোৱা আৰু তুমি তাত ভাল হয় তেনেহ'লে তোমাৰ অসুবিধা হ'ব নালাগে গতিকে সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট যে মিড কেৰিয়াৰ হওক বা যেতিয়াই হওক তুমি যেতিয়াই চুইচ কৰিব লাগে কোনো প্ৰব্লেম নাই চুইচ কৰি দিব লাগে কিন্তু চুইচ কৰাৰ আগতে এইটো বস্তু ভাবিবা যে তুমি যিটো বস্তুলৈ চুইচ কৰি আছা সেই বস্তু তুমি ভাল পোৱা নে নোপোৱা তুমি এইটো কাৰণে চুইচ কৰি আছা কাৰণ কোনোবাই কৈছে মই MBA পঢ়িব যাওঁতে এইটো কাৰণে MBA পঢ়িব যোৱা নাছিলো যে সবে MBA কৰি আছে মই এইটো কাৰণে পঢ়িব গৈছো কাৰণ মাৰ্কেটিং ভাল লাগে আৰু তেতিয়ালৈকে মই এইটো বস্তু বুজি গৈছিলো যে মই মাৰ্কেটিং যদি নকৰো তেনেহ'লে মোৰ বিপদ হ'ব গতিকে এই বস্তুটো যিটো মানে ৰিয়েলাইজেশ্যন আছে এইটো আহিব লাগিব কিন্তু লাহে লাহে আহিব সৰু ল'ৰা ছোৱালীখিনি এতিয়া ইমান সোনকালে এইটো বস্তু বুজি পোৱাটো টান কিন্তু বস্তুটো এৱেৰনেছটো থাকিব লাগে যে মই ভাবিব মই কি বস্তু কৰি ভাল পাম মই কি বস্তুত ভাল যদি মই এইটো বস্তু গম পাওঁ তেনেহ'লে মোটামুটি তুমি ভাল কৰি ল'ব দেটছ মাই আণ্ডাৰষ্টেণ্ডিং আমাৰ সময় অলপ দীঘলীয়া হৈছে মই লাষ্ট এটা লাইভ কুৱেশ্যন আছে সেইটো লৈ পেলাই সামৰিছো সেইটো হৈছে মই একজেক্টলি বুজি পোৱা নাই সুধিছে ৰুৰেল মেনেজমেণ্টৰ ওপৰত মানে হয়তো কি স্কোপ আছে বা ক'ৰ পৰা কৰিব পাৰি বা ক'ত কি আছে সেইটো বিষয়ে সুধিছে ৰুৰেল মেনেজমেণ্ট ৰুৰেল মেনেজমেণ্টৰ এখন ভাল ইনষ্টিটিউট আছে IRMA IRMA যিখন আনন্দ গুজৰাটত আছে ইনষ্টিটিউট অফ ৰুৰেল মেনেজমেণ্ট বাট যদিও তুমি ৰুৰেল মেনেজমেণ্ট কৰিব বিচাৰিছা যে তুমি ডিগ্ৰীটো কৰা ন মোৰ হিচাপত তুমি জেনেৰেল মেনেজমেণ্টে কৰিব লাগে তুমি জেনেৰেল মেনেজমেণ্ট মাৰ্কেটিং মেনেজমেণ্ট কৰা ফাইনেন্সিয়েল মেনেজমেণ্ট কৰা HR মেনেজমেণ্ট কৰা ইনফৰমেশ্যন টেকনলজি মেনেজমেণ্ট কৰা অপাৰেশ্যন মেনেজমেণ্ট কৰা বা এণ্টাৰপ্ৰিনাৰশ্বিপ মেনেজমেণ্ট কৰা তুমি যিয়ে নকৰা কিয় কিন্তু তুমি যিটো মানে ডিগ্ৰীটো তুমি অলপ জেনেৰেলাইজ কৰিব এটা কাৰণটো এইটো যে তুমি মাৰ্কেটিং মেনেজমেণ্ট কৰিও ৰুৰেল মেনেজমেণ্ট কৰিব কিন্তু ৰুৰেল মেনেজমেণ্ট কৰি তুমি মাৰ্কেটিং মেনেজমেণ্ট কৰিব নোৱাৰিবা তোমাৰ অপশ্যনছবোৰ লিমিটেড হৈ যায়
গতিকে সেই বস্তুটো আমাৰ চাব লাগে গতিকে তুমি ৰুৰেল মেনেজমেণ্ট কৰিব বিচাৰিলেও মোৰ হিচাপত তুমি কনভেনচনেল যদি কেট দি পিনে কৰা তেনেহ'লে ভাল হ'ব মোৰ সেইটো কাহিনীটো গতিকে মই তেনেকৈ ভাবোঁ গতিকে তুমি যেতিয়া চিলেক্ট কৰিবা তুমি either than going for rural management go for management in general and then select whether you want to go for a rural management or you want to go for conventional management whatever you want to do কাৰণ মই কিছুমান বস্তু পাইছো ফৰ এক্সাম্পল তুমি এটা নতুন বস্তু এটা আহিছে I don't know তুমি this is called product management okay product management তো মানুহজনে কি কৰে তেখেতে কি কৰিব তোমাৰ R&D ডিপাৰ্টমেণ্টৰ কিছুমান বস্তু মানে তোমাৰ কাস্টমাৰ বা কিছুমান বস্তু শুনিব ধৰা তুমি মোবাইল ফোন এটা ডিজাইন কৰিব লাগে ৰাইট তো মোবাইল ফোন আছে মোবাইল ফোন এতিয়া বেটাৰীটো ইয়াত আহিব লাগিব ৰাইট এইটো কেমেৰাটো ইয়াত আহিব তুমি ডিজাইন কৰিব লাগে এইটো কাস্টমাৰে কৈছে যে কেমেৰাটো ইয়াত থাকিলে ভাল আগতে তুমি মোবাইল ফোনৰ মনত আছিলে না আমাৰ বেটাৰীটো খুলিব পাৰিছিলে আজিকালি বেটাৰীটো খুলিব নোৱাৰো এইবোৰ বেটাৰী খুলিব নোৱাৰো তাৰ কাৰণটো হৈছে যে ইমান কম জায়গাৰ ভিতৰত ইমান বহুত বস্তু ভৰাব লাগে ৰাইট গতিকে সেইটো কাৰণে তো সব কম্প্ৰেছ হৈ গ'ল এতিয়া এইটো হোৱাৰ কাৰণে এইটো কাস্টমাৰৰ ডিমাণ্ড আছিলে যাক বহুত ফিচাৰ লাগে গতিকে কাস্টমাৰৰ পৰা তুমি ল'লা আৰু সেই বস্তুবোৰ তুমি R&D ডিপাৰ্টমেণ্টত কমিউনিকেট কৰিবা গতিকে এইটো ইঞ্জিনিয়াৰিঙৰ মানুহ যি MBA কৰিছে তেওঁৰ কাৰণে এটা ৰোল যি দুটা ডিপাৰ্টমেণ্টক কোঅৰ্ডিনেট কৰিব লাগে মাৰ্কেটিং ডিপাৰ্টমেণ্ট এণ্ড R&D ডিপাৰ্টমেণ্ট Now that's I found that to be a fascinating role. Because to me, if you R&D man কথা পাতি আছে who are very technical in nature, or to me marketing who are very market oriented in nature, consumer oriented in nature, it's a very challenging and very good career. So I think general management is the way to go. আমাৰ সময় শেষ হৈছে তো আপোনালোকে অশেষ ধন্যবাদ আমাক এইখিনি সময় দিয়াৰ কাৰণে আৰু আশা কৰিছো আমাৰ ভিউয়াৰ্ছে যিসকলে আমাক চাইছে শুনিছে নিশ্চয় উপকৃত হ'ব আজিলৈকে ইমানতে সামৰিছো আপোনাক অশেষ ধন্যবাদ আমাক সময়টো দিয়াৰ কাৰণে Thank you. আৰু ভৱিষ্যতে আমি বেলেগ মানুহক বেলেগ স্পেচিয়েলিষ্ট কোনোবা আমাৰ লাইভ সেশনে আনিম তো আপোনালোকে আমাৰ লাইভ সেশনটো চাই থাকিব নতুন আপডেট আহি থাকিব সো সকলোকে ধন্যবাদ জনাই আজি এই লাইভ সেশনটো সামৰিছো ধন্যবাদ